নমস্কাৰ আৰু আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি বহু দিনৰ মূৰত এটা ব্লগ লৈ আহিছোঁ। ইয়াৰ আগত চাগে এটা ভিডিঅ' পাইছে আপোনালোকে মোৰ গীতটিৰ সম্পৰ্কত। আৰু আজি মই যাওঁ বজাৰ কৰিবলৈ। মোৰ এইকেইদিনত ফটোশ্বুট আছে, কাইলৈ মোৰ ফটোশ্বুট আছে আৰু আজি বজাৰ কৰিব লাগে কাৰণ আমাৰ বহুত বস্তু লাগি থকা হয় প্ৰয়োজনত, আৰু আমি একেখিনি বস্তুকে আকৌ ৰিপিট কৰি পিন্ধিব নোৱাৰোঁ, সেইটো এটা ডাঙৰ প্ৰব্লেম। তো আজি মই বজাৰ কৰিবলৈ যাওঁ, তাকে কি বজাৰ কৰোঁ কি নকৰোঁ সকলোখিনি দেখাম, ক'ৰ পৰা বজাৰ কৰোঁ কি কৰোঁ। এইখিনি হৈছে মেখেলা চাদৰ, কাইলৈ যোনখিনি মই পিন্ধিম মোৰ গানটোৰ কাৰণে, কাইলৈ ফটোশ্বুট আছে। এইখিনি 4যোৰমান আছে মেখেলা চাদৰ, আৰু এইকেইযোৰ মোৰ নহয়, এইকেইযোৰ বা ভাগৰ হয়। বা আছে ইয়াতে শুই পেলাই। মই যাবলৈ ওলাইছোঁ আৰু মোৰ বেগটো আছে ৰুমত, বাৰ ৰুমলৈ মই আহিছিলোঁ, বেগটো লৈ পাহৰি থাকিলোঁ। তেতিয়া মই বাৰ ৰুমৰ পৰা বেগটো ল'ব লাগিব, এইটো ইয়াতে আছে আৰু মই বিচাৰি ফুৰিছোঁ মোৰ ৰুমত। মই যাওঁ। মই এতিয়া যাব ল'লোঁ আৰু মই পি জিৰ পৰা ওলাই আহিলোঁ। এইটো বেগত থকা আমাৰ পি জি হয়। বলক কি নিকিনো সকলোখিনি দেখাম। তো মই আধা সংখ্যা বজাৰ কৰা হ'ল, কিন্তু মই দেখাব পৰা নাই। চববোৰ ৰুমত দেখাম মই কি ল'লোঁ কি নাই লওঁ, কাৰণ মানুহৰ আগত দেখাবলৈ অকণমান অকৱাৰ্ড ফিল হয়। এতিয়া মই গৈ আছোঁ গণেশগুৰিলৈ, কাৰণ মোৰ গণেশগুৰিতে একচুৱেলি মই আছোঁ। এতিয়া মই গণেশ মন্দিৰৰ ওচৰলৈ যাম, কাৰণ মই যোনখিনি অৰ্ণামেণ্টছ বিচাৰি আছোঁ, দেউৰী অৰ্ণামেণ্টছ, মই সেইখিনি পোৱা নাই বিচাৰি। চাফাৰী চাৰ্জ কৰোঁতে দেখালে যে গণেশ মন্দিৰৰ ওচৰত আছে এখন দোকান। তো মই এতিয়া তালৈ যাওঁ, পাৰিলে মই ভাড়াত ল'ম, নহ'লে কিনি আনিম, চাই লওঁ দাম দৰ কৰি মেলি। যদি ভাড়া আৰু দাম দৰ মিলি যায়, আৰু যদি ভাড়াৰ সমানেই যদি হয় দাম, তেতিয়াহ'লে মই ভাড়ালৈ কি কৰিম, কিনিয়ে ল'ম ডাইৰেক্ট। বলক এতিয়া অসমীয়া গহনা দোকান বিচাৰি হায়ান আমি এতিয়া নামিলোঁ চিকিমিকি আছামিজ জুৱেলাৰী, সেইখন সোমাই যাব লাগে দোকানে বিচাৰিব নাই, আমি ৰাস্তা কিনাৰতে বিচাৰি ফুৰিছোঁ মই মোৰ লগৰজনীয়ে। আমি পালোহি আৰু মই দেখাওঁ মই কি কিনো। মোৰ বেছি ভিডিঅ' কৰিব নোৱাৰিলোঁ, কাৰণ মানুহৰ আগত অকণমান লাজ ফিলো হয়। যোনটো মোৰ কাইলৈ ফটোশ্বুট আছে, সেইটো দেউৰীৰ ওপৰত আছিলে, মানে দেউৰী সাজপাৰৰ ওপৰত। তো সেইখিনি মই পালোঁ বিচাৰি, কাৰণ মই কৈছিলোঁ নহয় মই অৰ্ণামেণ্টছখিনি বিচাৰিবলৈ গৈছিলোঁ বুলি। অৰ্ণামেণ্টছ মই বেছি পোৱা নাছিলোঁ, অকল এটা ছেট পালোঁ, আৰু এটা ছেটতে 4,000 টকা লাগে। তো মই এটা ফটোশ্বুটৰ কাৰণে মই 4,000 টকা দি সেইটো কিনি কি লাভ আছে, পাছততো মই পিন্ধা নহয় ন, সেইটো কাৰণে। আৰু তো মই মোৰ লগৰ আছিলে, লগৰক মই ফোন কৰিলোঁ, তো সিহঁতি মেনেজ কৰি দিছে ভাড়ালৈ। তো মই কি কিনিলোঁ এবাৰ দেখাই লওঁ। হ'ব, ব্লাউজকেইটা একো দেখাব লগা বস্তু নহয় হা, ব্লাউজকেইটানো কিনো দেখাম, মানে নৰ্মেলি যি কটন ব্লাউজ এইবিলাকে আনিছোঁ মই ফটোশ্বুটৰ কাৰণে, কাৰণ কাপোৰযোৰ মানে অকণমান গাঁৱলীয়া টাইপৰ মই পিন্ধিব লাগিব। নৰ্মেলি যোনবোৰ বোৱা মেখেলা চাদৰ সেইবিলাক পিন্ধিব লাগিব। তো মই এইকেইটা ব্লাউজ আনিছোঁ। কেইটা ব্লাউজ, 1 2 3 4টা ব্লাউজ, দেন এযোৰ ফুলি আনিছোঁ অসমীয়া গহনাৰ, এইযোৰ এযোৰ আনিছোঁ, তাৰপিছত এইটো এটা ছেট আনিছোঁ অসমীয়া গহনাৰ। বৰ বেছি দামী অনা নাই, কাৰণ ইমান পইচা নাই মোৰ ইমান দামী বস্তু কিনিবলৈ এতিয়া। বছ কাম চল জানা চাহিয়ে। আৰু এটা আনিছোঁ এইটো ছেট। মাই গড, এইটোতো আৰু ধুনীয়া দেখোন এইটোতকৈ, কিন্তু একদম সস্তীয়া হয়, একো দামী নহয়, সস্তীয়া। এতিয়া মই ড্ৰেছ চেঞ্জ কৰি লওঁ, তাৰপিছত দেখাম কি কৰোঁ কি নকৰোঁ। মই মেখেলা চাদৰৰ মানে জাপ দিব নাজানো, সেইকাৰণে আমাৰ ৰেখা বাইদেউ দি আছে জাপ। তাইক মাতি আনিছোঁ স্পেচিয়েলি জাপ দিবলৈ কাৰণে। তো 2যোৰ কাপোৰৰ জাপা হ'ল, আৰু বাকী জাপি আছে, আৰু বাকী কাইলৈ এতিয়া কিমান টাইমত যাওঁ দেখাম সকলোখিনি। কাইলৈ কেনেকৈ আমি ফটোশ্বুট কৰিম কি কৰিম সকলোখিনি দেখাম। আৰু আজি মই ৰেডি কৰি থাকিব লগা হৈছে। এতিয়া মেখেলা চাদৰখিনি জাপি পিনে মই ভৰাই থ'ম ধুনীয়াকৈ,
আৰু যি বস্তু লাগে যি নালাগে অৰ্ণামেণ্টছৰ পৰা আদি কৰি সকলোকে তো এতিয়া আমাৰ ভাত খোৱা টাইম হৈ গ'ল মানে অকল আমি কেইজনীয়ে সদায় দেৰিকৈ খাওঁ বাকী সকলোৱে সোনকালে খায় এতিয়া আমি ভাত আনিব যাওঁ অকণমান ঠাণ্ডা হ'ব বাইকত আজি নিৰামিষ ভাত মানে আমাৰ পিজিত নিৰামিষ বুলি ক'লে অকল ভাজি আৰু দাইল বাছ সেয়া ভাত এখন মোৰ বাচন এখন জান বাপকৰ বাচন আৰু এখন কলপাত অ' ৱাও এয়া আছে আমাৰ ভাজি কি ভাজি এইটো ফুলকবি আৰু আলু ফুলকবি ক'তা ইয়াত ফুলকবি ক'ৰবাত দেখিছে নি বাৰু ফুলকবি চিনচবে নাই ফুলকবি ইয়াত একো ফুলকবি ক'ত গ'ল ফুলকবি ফুৰিব গৈছে হ'ব বেছি নিদিবা তো এয়া আছে আমাৰ ভাত ঠাণ্ডা এয়া কি দিছে দাইলত অমিতা দিছে আৰু সেয়া ফুলকবি আৰু আলু সেয়ে নিৰামিষ মানে একেবাৰে নিৰামিষ তো মই খাই লওঁ মই এতিয়া ভাত খাই আহিলোঁ আৰু মোৰ বিচনা পাতি পাৰি থোৱা আছিলে মই এতিয়া এখন তুলিও নালাগে বহুত ঠাণ্ডা লাগিছে এখন তুলি লওঁ তাৰপিছত মুখ হাত ধুম তাৰপিছত শুই যামহি আহি আৰু আজিৰ ব্লগটো মই ইমানতে সামৰণি মাৰিছোঁ আশা কৰিছোঁ আপোনালোকে ব্লগটো চাই ভাল পালে আৰু যদি ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গুড নাইট মই আগতীয়াকৈ দি দিছোঁ বাই গুড নাইট আৰু কাইলৈ দেখাম কি হ'ব কি নহ'ব ফটোশ্বুটত বাই